বাবে এইদৰে চলাই গৈছে প্ৰস্তুতি ঢোল পেপাৰ মাতত এতিয়া ৰজক জনাই উঠিছে সমগ্ৰ ৰাজ্য ওৰাঙত কেনে ধৰণৰ পৰিৱেশ এই সন্দৰ্ভত চাওঁ আহক ওৰাঙৰ সাংবাদিক যতীন ডেকাৰ এক প্ৰতিবেদন ৰঙালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী সমান্তৰালভাৱে ঢেকীয়াজুলিৰ বাছষ্টেণ্ডত চলিছে ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি আৰু ইয়াত প্ৰায় সপ্তাহজোৰা কাৰ্যসূচীৰে ইয়াতে তেওঁলোকৰ যি বিহুৰ কৰ্মশালা উদযাপন হৈছে বৰ সতীৰ্থ দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ এনেদৰেই কণ কণ শিশুৰ পৰা আৰম্ভ কৰি এনেধৰণে তেওঁলোকৰ বিহু সংস্কৃতি শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰাৰ মানসেৰে এনেধৰণে এতিয়া এই বাছষ্টেণ্ডত চলিছে এনেধৰণে ৰঙালী বিহুৰ কৰা আৰু তেওঁলোকৰ ইতিমধ্যে কৰ্মশালা প্ৰস্তুত কৰিছে আৰু এনেধৰণে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এতিয়া বাছষ্টেণ্ডত দেখা গৈছে এই ৰঙালী বিহুৰ কৰ্মশালা আৰু ইয়াত প্ৰত্যেকে দেখুৱাই আছোঁ অসংখ্য যুৱক যুৱতী আছে কিশোৰ কিশোৰী এনেধৰণে তেওঁলোকে বিহুলৈ ওলাই আহিছে বিহু গাব পাৰিবা নিশ্চিতভাৱে এনেধৰণে ঢোল পেপাৰ মাতত ৰজন জনাই তুলিছে পাঁচনৈৰ এই বিহু কৰ্মশালাস্থলী আৰু এনেদৰে প্ৰতিগৰাকী কিশোৰ কিশোৰী এনেধৰণে তেওঁলোকৰ ওলাই আহিছে ইয়াত উদ্যোক্তা আছে আচলতে প্ৰশিক্ষক আছে জানিছে কেইদিনীয়াকৈ অনুষ্ঠিত কৰিছে আপোনালোকৰ এই কৰ্মশালা এইখন কৰ্মশালা 10দিনীয়াভাৱে অনুষ্ঠিত কৰা হৈছে আৰু পাঁচনৈবাসী ৰাইজে 10দিনীয়া কৰ্মশালা এখন যি অনুষ্ঠিত সমূহ ভাষাভাষী তথা সমূহ জনগোষ্ঠীৰ মানুহ ইয়াতে অংশগ্ৰহণ কৰিছে বড়ো সম্প্ৰদায়ৰ ল'ৰা ছোৱালী আছে আদিবাসী সম্প্ৰদায় আছে নেপালী সম্প্ৰদায় আছে সকলো সম্প্ৰদায়ক একত্ৰিত কৰি পেলাই বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে ভাল লাগিছে একচুৱেলি কিমান ল'ৰা ছোৱালী এতিয়ালৈকে 130ৰ ওপৰত হৈ গৈছে ল'ৰা ছোৱালী আচলতে নতুন যুগত যিটো আধুনিকতাৰ পৰশ কিন্তু এই পাঁচনৈ গাঁৱত কিন্তু আধুনিকতাৰ পৰশটো পৰা নাই বুলি মই অনুভৱ কৰিছোঁ কাৰণ এই পৰিৱেশটো দেখা পাই খুবেই আজি ভাল লাগিছে ইয়াত শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিব শুদ্ধ ৰূপত আৰু বিহুটো যেন তেওঁলোকে এনেকুৱা ধৰণে আদৰি লৈছে এনেকুৱা ধৰণে সমাজৰ বিহুটোক আদৰি ল'বলৈ চেষ্টা কৰিছে সেইটো দেখি পেলাই নতুন প্ৰজন্মৰ মাজত ইমান উৎসাহ আহিছে বিহুটোৰ প্ৰতি সেইটো দেখি কিন্তু খুবেই আপ্লুত হৈছোঁ আৰু খুবেই মানে এটা উৎসাহ পাইছোঁ যে ইয়াত কৰ্মশালাখন কৰিবলৈ নিশ্চিতভাৱে আচলতে এনেধৰণেই অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ যি শুদ্ধ ৰূপত তেওঁলোকে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছে আৰু এনেধৰণে আচলতে পাঁচনৈৰ এই তেওঁলোকৰ যি ৰাজহুৱা এই খেলপথাৰ আছে খেলপথাৰতে এনেধৰণে তেওঁলোকৰ বিহু কৰ্মশালা অনুষ্ঠিত প্ৰতিবেদন ওৰাঙতো এইদৰে এতিয়া অনুশীলনত